So good morning guys. আৰু এটা ডেইলি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি হ'ল কালি ভিডিঅ' দিব নহ'ল কাৰণ কালি কিবা বহুত কামত ব্যস্ত থাকিলোঁ আৰু ভিডিঅ'টো লাষ্টত এডিটিং কৰিবৰ সময় নহ'ল। চ' আজিৰ পৰা ভাবিছোঁ ডেইলি ব্লগছ দিম আৰু ডেইলি ব্লগছ দিয়া আৰম্ভ কৰিব লাগিব কাৰণ দিম বুলিয়ে কৈছিলোঁ, যিহেতু মাজে মাজে বন্ধ হৈছিলে কিবা কাৰণত, চ' দিব পৰা নাছিলোঁ। আজিৰ পৰা আৰু ষ্টাৰ্ট কৰিছোঁ ডেইলি ব্লগছ দিয়াৰ। চ' আজি আহিছোঁ কেভিকেট আৰু ক্লাছ শেষ হ'ব ৰ'ব, আজি আৰু কালি আছে চাগে ক্লাছ শেষ হ'লি আৰু ইয়াৰে পৰা আৰু শেষে হ'ব, আহিব নালাগে ইয়াৰিবাকে। চ' ক্লাছ শেষ হ'লি ধান চান ঘৰত অনা হওক, প্ৰত্যেকদিন ক'ব কাৰণে অলপ ওলাই যাম। ওলাই গ'লে আপোনালোকক দেখাই আছোঁ কি হয় কি নহয়, কি ক'ত যাওঁ কি নকৰোঁ। গৈছোঁ ৰ'ব ইয়াতে ৰুমত, ক্লাছ আৰম্ভ হয় নাই, ক্লাছ আৰম্ভ হওক তাৰে পিছত কেতিয়া যাবৰে পৰা ঠিক নাই। আজি সন্ধিয়া উঠিছোঁ মাত্ৰ কাৰণে চকুটো পূৰা সেই হৈছে। ৰাতিপুৱাই পুৱাই আজি ঠাণ্ডা কুঁৱলী তাৰমানে দিয়ে আছে আমাৰ ইয়াতে কুঁৱলী। আপোনালোকৰ ইয়াতে কেনেকৈ হৈ যাব নাজানো আৰু। তো এই কেভিকেট ড্ৰেগন ফ্ৰুইটৰ সেই কৰিছে, খেতি কৰিছে, কিন্তু ফল লগা নাই বৰ্তমানত, লাগিব আৰু খাই কিন্তু মজা লাগিছে পূৰা একদম। চ' চাহ তাহ খালোঁ, চাহ খাই অলপ সেনাই জাষ্ট ওলাই আহিছোঁ বাহিৰত দেখি কি কৰোঁ। ক্লাছ বৰ্তমান হোৱা নাই আৰু শেষে হ'ব, কালি চাৰ্টিফিকেটখন দিবই বোলে। চ' কালি এই চাৰ্টিফিকেটখন লৈ যাম। আজি আৰু ক্লাছ সেনাই দিয়কচোন, শেষে হ'ব হৈছে যিহেতু। চাহ তাহ খালোঁ, চাহ তাহ খোৱা আৰু খালোঁ দিয়কচোন। চাউলত কি দিব, গল্লা দিছে, পেটিছ দিছে এটা আৰু লাল চাহ, সেয়ে খালোঁ। খাই লৈ এনেই অলপ ফুৰিব আহিছোঁ, আপোনালোকক দেখাব ৰ'ব অলপ এনেই চিনাৰী এটা। এয়া কি সুন্দৰ চিনাৰী দেখিছেনে? পাৰিলে একবাৰ আহি যাব ইয়াতে কেভিকেট চাই যাব, বঢ়িয়া লাগে, বঢ়িয়া একদম মাইণ্ড ৰিফ্ৰেছ হৈ যাব আপোনালোকৰ। বঢ়িয়া চিনাৰী ফল হয়। আপোনালোকৰ এইটো বৰপুৰা হৈ আহিলে পুলিচ ৰিজাৰ্ভৰ যোনটো সৰিয়াজুলিৰ পৰা সোমাই অহা ৰাস্তা, সেইটো ৰাস্তাতে এনেকৈ সোমাইলে এখন কেভিকেটখন পাব। বেছি দূৰ নহয়, পূৰা মেইন হাৱেৰ ওচৰতে 1 কিলোমিটাৰমান হ'ব। ভিতৰে সোমাই আহিলে অলপ সৰিয়াজুলিৰ আছিলে, বহুত ধুনীয়া এলেকা, চাই যাব একবাৰ আহি। চ' জাষ্ট আহি পালোঁ তাৰে পৰা, আহি পাই আজি এনা তাৰমানে ক'ৰবাত বৰষুণ যাইছে চাগে, দিনতে পূৰা আন্ধাৰ হৈ আহিছে সোনকালতে। চ' এতিয়া অলপ চামোতা দেখি যাম, অলপ ব্ৰইলাৰৰ মাংস লৈ আহোঁ, তাতে অলপ দাম কম বোলে, কিলো ক'ৰবাত 200 মানত পাম চাগে। আপোনালোকে দেখোন কেনেকৈ ক'ব জনাবচোন, ব্ৰইলাৰৰ কিলো ইয়াতে চামোতা তাত 200 টকাত পাই আছোঁ, তাৰে পৰা যাই অলপ লৈ আহিব ব্ৰইলাৰ মাংসখিনি। চ' এয়া আহিছিলোঁ আমি চামতাক মাংস ল'বা, কিন্তু কি হ'ল মাংস লোৱা সময়খিনিত ভিডিঅ'টো কৰবাৰ নহ'ল। চ' আৰু সেয়ে যাং ধৰক, এখন সময় মনতো নপৰলাক মাংসখিনি লোৱাৰ কথা। তো বাকী ঘৰত যাই কি কৰিছোঁ দেখাই আছোঁ ৰ'ব। এই মাংসখিনি আনিলোঁ, কিন্তু কি হ'ল মাংসখিনি আনিব যাওঁতে ভিডিঅ'খিনি কৰবাৰ নহ'ল, মনতে নপৰলাক। চ' আৰু এইখন ইয়াতে আৰু আজি আৰু মাংসখিনি কোনোবা বনাই চাওঁ ৰ'ব। যদি মই বনাব লগা হয়তো ভিডিঅ' হ'ব, যদি মই বনাব লগা নহয় আৰু ভিডিঅ' নহয়। চ' আজিও বোলো এটা কি কৰোঁ, মাংসখিনি বনাব লাগিব ময়ে। চ' বোলো তাকে অলপ এনেই জাষ্ট দেখাই দিম, এটা দেখুৱাইছে মাংস বনা। চ' আজি আৰু দেখাবলৈ ইমান ইচ্ছা নাই, চ' এনেই অলপ চিম্পুল চাই বনাওঁ, তাকে আপোনালোকক দেখাই আছোঁ। আমি কিন্তু খৰিত বনাম, খৰিত বনালে সোৱাদটো বেছি ভাল হ'ব। তো দিয়ক বনাওঁ। চ' আৰু ৰাতি আৰু বনাওঁ বুঢ়া কৰি মাংসখিনি। চ' চাই থাকক অলপ চলপ, কি হয় গোটেই ভিডিঅ' এনেকৈ নবনাওঁ আৰু কেনেকৈ বনাওঁ। চ' এই মাংসখিনি বহাই দিছোঁ, অলপ মাংসখিনি সিজক। তাৰপিছত আৰু গম পালোঁ কি যে পনীৰো বনাব লাগিব বোলে। মই পনীৰো অলপ আনিছে, মাহঁত মাংস নাখায় না, মা দেউতাই মাংস নাখায়। চ' এখন পনীৰখিনি ময়ো বনাম, পনীৰখিনি কেনেকৈ বনাম দেখাম দিয়ক, মাংসখিনি কেনেকৈ বনাম সেনেকৈ নাখাওঁ আৰু। চ' আমাৰ আঞ্জা চাঞ্জা ৰেডি হৈ গ'ল, ৰেডি হোৱাৰ পিছত এতিয়া আৰু পনীৰৰ আঞ্জাখিনিত মই যাওঁ। চ' পনীৰখিনি চাওঁ যিহেতু কাটাই নাই, চ' পনীৰখিনি ফাৰ্ষ্ট কাটি লওঁ, কাটি লোৱাৰ পিছত বঢ়িয়াকৈ ভাজিম, ভাজি লৈ এনেকৈ চিম্পুল চাই অলপ বনাই দিম আৰু আঞ্জাখিনি। ত' এই বিলাহীখিনি কাটি লওঁ আৰু বঢ়িয়া কৰি, বিলাহীখিনি দি তাই গ্ৰেভি বনাব লাগিব।
তো পনীৰখিনি এনেকুৱা অলপ হালধীয়া কালাৰৰ হোৱাৰ পিছত বঢ়িয়া কৰি ইয়াক কাঢ়ি থৈ মেটান আৰামছে অলপ পানীৰ পাচন এটাত পানী থৈ দি মেটান তাতে ওপৰত থৈ দিব। তেতিয়া পনীৰটো তাৰমানে সেই নহয় কি বুলি কয় মিহি হৈ থাকিব, একদম মৰমৰীয়া নহয় সোৱাদ। পনীৰখিনি বেছি সময় পানীত নহয়, অকণমান সময় পানীত পানীখিনি পেলাই দিব। চব পনীৰখিনি কালাৰ এনেকুৱা হ'ব লাগিব, তেতিয়াহে অলপ টেষ্ট আহিব পনীৰখিনিত। এই বিলাহীখিনিত দিয়াৰ পিছত অলপ ধনিয়া পাউডাৰ অলপ দি দিব তাত। মটৰ আলু বহাব দিছিলোঁ, এই এতিয়া এখন ইয়াত পুৰাকৈ তাতে ঢালি দিম, চাই থাকক। তো আঞ্জাখিনি হোৱাৰ পিছত এই পনীৰখিনি ইয়াতে দি দিয়ক। আৰু এই আঞ্জা হ'ল, এই ধনিয়াখিনি বঢ়িয়া কৰি ইয়াত কুটি দাম, লাষ্টত ধনিয়া দিব। তো মাংসৰ আঞ্জা হ'ল, পনীৰৰ আঞ্জা হ'ল। এতিয়া ভাতখিনি খালী হ'ল কেৱল, আৰু ভাত খোৱা ভিডিঅ' নকৰোঁ দিয়ক, কাৰণ ভিডিঅ'টো বহুত লম্বা হৈ যাব পিছলৈকে। চ' যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে কিবা কমেণ্ট কৰি দিব। আৰু আজিৰ পৰা আৰু ডেইলি ব্লগছ দিয়া ষ্টাৰ্ট কৰিম। আৰু মাজতে 2 দিনমান বন্ধ গৈছিলে, চৰ্দি লাগি আছিলে, তো মন চন যোৱা নাছিল যে ভিডিঅ' কৰোঁ বুলি, কিবা কৰোঁ বুলি। তো আজিৰ পৰা দি থাকিম দিয়ক, তো চাই থাকিব মোৰ ভিডিঅ'খিনি, যদি ভাল লাগিছে।